হেল্ল' বন্ধুসকল, মোৰ নতুন ভিডিঅ'লৈ স্বাগতম। আজি আমি আৰু খটখটি যাই আছোঁ নতুনকৈ ইটা ল'বলৈ। আজি এই আমাৰ মোহনপুৰ গাঁৱৰ বাইপাছ ৰাস্তা দি গৈ আছোঁ। এইটো কৃষি বানৰহে আছিলে। আজি এই নতুনকৈ দুজন ল'ৰা ওলাইছে মোৰ লগত। এইটো মোহনপুৰৰ পৰা ৰায়পুৰ সংযোগী নতুন পথ। এইটো কৃষি বানৰ কাৰণে আহিছিলে এই ৰাস্তাটো। কৃষি বান মানে আৰু বান হিচাপত আহিছিলে। কিন্তু আজিকালি বৰষুণেই নিদিয়ে, পানীয়ে নহয়, বানটো এতিয়া ৰাস্তা হৈ আছে। আৰু আপোনালোকে চাই থাকক মোৰ চেনেল। এতিয়া আমি গৈ আছোঁ খটখটি। Belek tahun bulan nabi belek kecil tahun. Ini lebih orang kerja lagi. Desember tahun itu selesai. Desember tahun. আহি কিছু দূৰ পিছতে দলংখন পাৰ হোৱাৰ পিছতে ধুনীয়া এখন বগৰী বাগান আৰু বাগান পাম। দেখক বগৰী বাগান, থলুৱা অসমৰ থলুৱা বাগান। জীৱন নিৰ্বাহ কৰিবলৈ এটা সংগ্ৰাম চলাই আছে। অমিতা বাগান ইফালে নতুনকৈ টাউন এখন খুলিছে। 18 বিঘা অমিতা বাগান বনাইছে। এইয়া খটখটি আহি থাকোঁতে আমি ইমান ধুনীয়া এখন অমিতা বাগান দেখা পালোঁ। ইয়াত ৰখি দিলোঁ আমি। ইমান সুন্দৰ, ইমান ডাঙৰ অমিতা বাগান, ইমান ধুনীয়াকৈ বনাইছে। আপোনালোকে চাই লওক। আপোনালোকে চাই থাকক গাঁৱলীয়া পৰিৱেশত সৌন্দৰ্যৰে ভৰপূৰ। আৰু নতুন নতুন সৌন্দৰ্য চাবৰ কাৰণে ইমান বেয়া ৰাস্তা ইয়াত, একদম বোকলা ডাল ডাল হৈ যায়। ভাল ৰাস্তাৰ পৰা আহি আমি এনেকুৱা ৰাস্তাত আমি আহিব লগা হয়। এই চাই থাকক আপোনালোকে। বন্ধুসকল, ইমান বেয়া ৰাস্তা। জাম্পিং হ'লে একদম হাগা লাগি থাকিলে ওলাই যাব এনেকুৱা ৰাস্তা। ডাল ডাল হৈ যায়, বোকলা ডাল ডাল হৈ যায়। কি কদৰ কৰিলে যে
চিজন না পুৰা ষ্টক কৰি ল'ব এতিয়া আমাক ইমান কিবা নকৰিব আৰু এতিয়া সোমাইছে আৰু পুৰা বতৰ ভাল ইমান গাড়ী যাবি তাক মুখে এইবাৰ বন্ধ আছে বাৰখন দিনৰ দলং বুলি ক'লেও ভুল নহয় নিশ্চয় পুৰণি আমি আহি পালোঁ বৰ্তমান চাবৰ এইখিনিতে বৰ্তমান 1 নম্বৰ ইয়াত এয়া বন্ধুসকল বিঅ'চিত তেলে নাছিলে এনেকৈ তেখেতলোকে ঠিক ঠাক কৰি আছে এয়া গাড়ীৰ পৰা জাষ্ট তেল সোমাইছেহে টেংকিত সেইকাৰণে এবাৰ আমি ইটালৈ ঘূৰি আহিলোঁ তাৰপিছতো অকণমান ৰখিব লগা হৈছে এয়া এনেকৈ তেখেতলোকে তেল উলিয়াই আছে তেওঁলোকৰ টেংকিত ভৰাবলৈ